সপোনত মই হেৰাই গৈছো নিজত, তুমি চিঞৰি উঠিছা মোৰ সপোনত। সপোনতে সাৰ পাই তোমাক বিচাৰো, শুই আছা শান্ত হৈ তোমাৰ সপোনৰ শেষ বিচাৰি। মই সপোনত আকৌ সপোন বিচাৰো, তোমাৰ ওঠত, তোমাৰ গালত, তোমাৰ হাঁহিত, তোমাৰ ফাগুনত, তোমাৰ কৃষ্ণচূড়াত, তোমাৰ নদীৰ পাৰত, তোমাৰ বুকুৰ সপোনবোৰত। সাৰ পাই উঠো ঠিক তেতিয়াই, যেতিয়া সপোনৰ আগবাগবোৰৰ শেষটো লাগি যায় সপোনটোৰ আৰম্ভণিত। তোমাৰ বাবে শুৱনিকৈ সজাই থৈছো মোৰ বুকুৰ ওচৰত গাৰু। তোমাৰ বাবে মৰম, তোমাৰ বাবে আকৌ এটা সপোন, তোমাৰ বাবে মোৰ হাঁহি, মৰমৰ মিহলি কান্দোন, তোমাৰ বাবে তোমাক। গাইজ, লকডাউনৰ আজি 12 নম্বৰ দিন। 12 নম্বৰ দিনত লৈ আহিছো মোৰ 12 নম্বৰ কবিতা, মোৰ লকডাউনত কবিতা শিতানত। তাৰ আগতে সকলোৱে ঘৰতে থাকিব, বিনা কাৰণত ঘৰৰ বাহিৰ নলাব, ষ্টে হোম ষ্টে ছেফ। আৰু কবিতাটো যদি ভাল লাগিছে মোৰ কবিতাটো লাইক কৰিব, মোৰ চেনেল ষ্ট্ৰেছ ৰিলিফটো ছাবস্ক্ৰাইব কৰিব, কিবা ক'ব লগা থাকিলে কমেণ্ট কৰিব।